হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ কেনে আছে আপোনালোক মোৰ ভালেই বাৰু এয়া দেখিছে এইখন আমাৰ আলোচনী স্কুলৰ আলোচনী হয় যিহেতু আলোচনী বনাব দিছিলে স্কুলৰ ফালৰ পৰা পেটুপাকটো নকল মাৰিলোঁ দেই ইউটিউবৰ পৰা চাই মাৰিলোঁ যিহেতু কম সময় আছিলে সেইকাৰণে আৰু এয়া আমাৰ আলোচনীখন বনাই শেষ কৰিলোঁ আমি বনাইছোঁ 2 ঘণ্টাত দেই 9টা বজাৰ পৰা 11টাৰ ভিতৰত লাগি এয়া আমি গোটেই কেইগৰাকী বাইদেৱে লগ লাগি বনাই শেষ কৰিলোঁ ভাবিছিলোঁ নবনাওঁ বুলি কিন্তু লাষ্টত দেখিলোঁ নাই নহ'ব বনাবই লাগিব গতিকে 2 ঘণ্টাত আৰু কাম এবাৰ কৰিম বুলি ভাবিলেতো আৰু কৰিবই লাগিব আৰু আমাৰ ছাৰ আহি গ'ল চিআৰ উন্মোচন কৰি দিলে আলোচনীখন আৰু ভাল লাগিলে পটককৈ যেতিয়া হৈ গ'ল কামটো আৰু আমি আজি যিহেতু জুলাইৰ পৰা গৰমৰ বন্ধ গতিকে ভাবিছোঁ আমি গোটেই কেইগৰাকী মিলি টি পাৰ্টি এটা কৰি দিওঁ সৰু সুৰাকৈ যিহেতু আৰু এমাহ ধৰি আমি লগ নাপাম গতিকে কুইন আৰু কৰবীয়ে হেড বাইদেউক খাতিৰ কৰি 200 টকা উলিয়ালে আৰু 200 টকাৰে আমি এতিয়া পাৰ্টি খাবলৈ গৈ আছোঁ এই আমি আহি গ'লোঁ নাৰু ৰেষ্টুৰেণ্টলৈ আৰু নাৰু ৰেষ্টুৰেণ্টত বহি আছোঁ চাহ খাবলৈ এয়া বহি আছোঁ কল্পনা কৰি আছোঁ আমি কি খাম কিন্তু ইয়াত গম পালোঁ যে চাহ নাপায় আৰু ভাবিছিলোঁ ঠিক আছে চাহ নাপায় পৰঠাকে খাওঁ তাৰপিছত দেখিলোঁ পৰঠাও নাপায় প্লেন পৰঠাও নাপায় ইয়াতে পায় কেৱল আলু পৰঠা আৰু আমি আলু নোখোৱা মানুহ মই খাওঁ দেই মই আলু বহুত খাওঁ এই বাইদেউ দেখিছেনে এই বাইদেউগৰাকীয়ে আলু নেখায় চেনি নেখায় সেইও নেখায় গতিকে আমি এয়া কল্পনা কৰি কি কৰোঁ কি নকৰোঁ কৰি ভাবি পালোঁ আমাৰ বাজেটৰ বাহিৰত কি হ'ব 200 টকাৰে আমি খাব লাগিবতো গতিকে আমি কি কৰিলোঁ নাৰু ৰেষ্টুৰেণ্টৰ পৰা গুচি আহিলোঁ গতিকে ডিচাইড কৰিলোঁ যে বেলেগ এখন ৰেষ্টুৰেণ্টলৈ যাওঁ ওচৰতে থকা কোনোবা ৰেষ্টুৰেণ্ট আৰু গ'লোঁ এয়া আমি গোটেই কেইগৰাকী গৈ আছোঁ খোজকাঢ়ি গৈ মেলি আমি পালোঁগৈ চন্দ্ৰিকাতে সোমাই দিলোঁগৈ এয়া চন্দ্ৰিকাত আকৌ 2টা খলপ আছে দেই ওপৰত এটা তলত এটা আমি সদায় তলতে বহি থাকোঁ আজি বোলো যাওঁ ওপৰলৈ অকণমান ওপৰ আৰু খুব বেছি কেইটামান ষ্টেপ আছে চাগে সেয়া এই ওপৰৰ পৰা দেখাই পাই থাকে সেয়া মালিকে বহিয়ে থাকে অকণমান বেছি নহয় ওখ তাৰপিছত ইয়াতো আমি গোটেই কেইগৰাকীয়ে ভাল হাঁহিলোঁ কাৰণ তলত বোলে পৰঠা দিব কিন্তু ওপৰত বোলে আলু পৰঠাহে দিব তলত বোলে প্লেন পৰঠা দিব বোলো ওপৰলৈ প্লেন পৰঠাকেইখন আনিলে কি ক্ষতিটো হ'ব কৈছে বোলে ওপৰত আনিব নোৱাৰি তাৰপিছতে মালিকে যেনিবা কিবাকিবি কৈ বুলি ক'লে যে একো নহয় দি দিয়া বুলি ক'লেহে তেতিয়াহে শুনিলে আৰু আমি ইগৰাকী মানে হাঁহি পাগল হৈ গৈছোঁ কেইটা ষ্টেপনো আছিলে সি ওপৰলৈ মানে প্লেন পৰঠা আনিবই নোৱাৰে আৰু এয়া অৱশ্যে পিছত আহি গ'ল প্লেন পৰঠা আমি প্লেন পৰঠা খাই দিলোঁ কৰবীয়ে খোৱা নাই কিন্তু কৰবী কিবা ব্ৰতত আছে আৰু আমাৰ কি ব্ৰত নাই আৰু দেই একদম একেবাৰে ভোকত মানে আৰু খাইছোঁ আৰু এয়া খাই হৈ গ'ল প্লেট খালী হৈ গ'ল দেখিছেনে কিন্তু প্লেট খালী হ'লে কি হ'ব তাৰপিছত আকৌ চাহ খাব লাগিব আৰু এয়া আমি চাহো খালোঁ চাহটো দেখাই নাপালে ন খাই শেষ কৰি পেলালোঁ আৰু আমি কি হ'ল জানে এনেকৈ কথা পাতি থাকোঁতে আমাৰ ইমান দেৰি হৈ গ'ল 1টা বাজি গ'লগৈ খাই বৈ আমি কথা পতাত মগ্ন যিহেতু আমি চাগে এমাহৰ কথাখিনি আজিয়ে শেষ কৰিম বুলিয়ে কথা পাতি লৈছিলোঁ মানে গোটেই কেইগৰাকী ঘৰুৱা কথা আৰু এয়া আমাৰ হৈ গ'ল যেনিবা খাই বৈ আৰু এতিয়া যাবলৈ ওলাইছোঁ শেষত সকলোলৈকে হেপী ছামাৰ ভেকেশ্যন ঘৰতে থাকক নহ'লে বা বাহিৰলৈ ওলাই যাওক ফুৰক চাকক আৰু বেছিকৈ বাহিৰলৈ নাযাব এতিয়া বহুত বৰষুণ আছে বানপানী আছে সকলোফালে গতিকে সাৱধানে থাকক আজিলৈ আহিছোঁ তেন্তে বাই